অভিনেত্ৰী আইমী বৰুৱাৰ ফালৰ পৰা আছে এটি ভাল খবৰ ইতিমধ্যে আপোনালোকে জানে যে অভিনেত্ৰীগৰাকীয়ে চেমখৰ নামৰ এখন ছবি বনাইছে অভিনেত্ৰীগৰাকীয়ে ৰাইজক দিলে পুনৰ এটি ভাল খবৰ অভিনেত্ৰী আইমী বৰুৱাই শ্বেয়াৰ কৰা এটি পোষ্টত লিখিছে চেমখৰৰ পাছতে আমাৰ এক নতুন প্ৰচেষ্টা স্ক্ৰিমিং বাটাৰফ্লাইজ লৈ এক নতুন স্বীকৃতি দেশৰ ভিতৰতে অন্যতম শ্ৰেষ্ঠ চলচ্চিত্ৰ মহোৎসৱ মুম্বাই ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল 2022ৰ বাবে নিৰ্বাচিত হৈছে আমাৰ নতুন তথ্যচিত্ৰ স্ক্ৰিমিং বাটাৰফ্লাইজ আজিৰ এই শুভ মুহূৰ্তত ছবিখনৰ সৈতে জড়িত প্ৰতিগৰাকী শিল্পী তথা কলাকুশলীকে এই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলো এই মুহূৰ্তত আপোনাসবৰ আশীষ আৰু শুভকামনা বিচাৰিছো বন্ধু বান্ধৱীসকল নিশ্চয় আপোনালোকে গম পাইছে যে অভিনেত্ৰী আইমী বৰুৱাই চেমখৰ উপৰিও এখন নতুন ডকুমেণ্টাৰী বনাইছে আৰু সেই ডকুমেণ্টাৰীখনৰ নাম হ'ল স্ক্ৰিমিং বাটাৰফ্লাইজ অভিনেত্ৰীগৰাকী নতুনকৈ শ্বেয়াৰ কৰিছে এইটো তথ্য